Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকক লৈ যাম অৰুণাচল প্ৰদেশৰ পবিত্ৰ তীৰ্থস্থান পৰশুৰাম কুণ্ডলৈ। দেখিছে আপোনালোকে কি সুন্দৰ পৰিবেশ। মই বৰ্তমান আছো কামলাং ব্ৰিজত। এইফালে চাওক, ইফালে ধুনীয়া নদী আছে, নদী বৈ আছে, চাৰিওফালে পাহাৰ আৰু পাহাৰ। ভাবিলো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ ব্লগটো, তেন্তে আজি আপোনালোকে উপভোগ কৰক এই ভিডিঅ'টি। খুব ভাল লাগিব আপোনালোকে। So আমি এতিয়া গৈ আছো পৰশুৰাম কুণ্ড, আৰু পৰশুৰাম কুণ্ড ক'ত আছে আপোনালোকে জানেই, অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই পৰশুৰাম কুণ্ড। আগতে অৱশ্যে ইয়াৰ নাম দেওপানী বা ব্ৰজ কুণ্ড আছিল। ইয়াতে অঞ্চলটোত এটা শিৱৰ মন্দিৰো আছে বুলি শুনিবলৈ পাইছো। ইয়াতে পৰশুৰামে কি কৰিছিলে, লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে। 1840 চনত ইংৰাজ অভিযাত্ৰী ডেল্টনে লোহিত নদীৰ দক্ষিণ পাৰত 6 ফুট দীঘল আৰু 30 ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰে। প্ৰতি বছৰে মাঘী পূৰ্ণিমাত ইয়াত মেলা বহে আৰু গোটেই বছৰ জুৰি স্নান কৰিবলৈ ইয়াত বহু ভক্তৰ সমাগম হয়। এয়াই আজি মই আপোনালোকক কৈছিলোঁ যে পৰশুৰাম কুণ্ডত দেখুৱাম। এতিয়া পাই গ'লোঁ এখন নদীখন। দেখিছে কিমান নীলা নীলা পানী, কিমান সুন্দৰ এটা পৰিৱেশ। চাৰিওফালে কেৱল পাহাৰ খুব বতাহ মাৰিছে, ভাল লাগিছে আজি। আৰু অকণমান আপোনালোকক দেখুৱাম, এতিয়া ওপৰলৈ উঠি যাম, গোটেইখিনি দেখুৱাম, আপোনালোকে চাই থাকক। চাওকচোন এই পৰশুৰাম কুণ্ডৰ কি মনোমোহা দৃশ্য, কিমান নীলা হৈ আছে এই পানীখিনি, একদম সাগৰৰ পানীৰ নিচিনা নীলা হৈ আছে। বহুত ভাল লাগিছে আজি আহি, বহুদিনৰ এটা আশা আজি পূৰণ হ'ল। আচলতে যিমানখিনি ভাবিছিলোঁ আপোনালোকক দেখুৱাম বুলি, সিমানখিনি আজি দেখুৱাব পৰা নাযাব, কাৰণ সময়টো অকণমান শ্বৰ্ট হ'ল। আমি আহোঁতে অলপ পলম হ'ল ঘৰৰ পৰা, গতিকে মই ভাবিছিলোঁ যে ওপৰলৈ উঠি গৈ বহুতখিনি আপোনালোকক দেখুৱাম। পৰশুৰাম মন্দিৰ আছে, পৰশুৰাম কুণ্ড যিটো মূল কুণ্ড, সেই কুণ্ডটো ফালে যাম, দেখুৱাম। কিন্তু আজি সময় যথেষ্ট নাটনি হোৱাৰ কাৰণে সেইখিনি দেখুৱাব নোৱাৰিম। তথাপি এই চাৰিওফালৰ পৰিৱেশটো মই আজি আপোনালোকক দেখুৱাই দিছোঁ। এয়াই পৰশুৰাম কুণ্ড। পৰশুৰাম কুণ্ড চাবৰ কাৰণে কিমান মানুহ আহে প্ৰতিদিনাই, তাৰ হিচাপ কৰি এটাব নোৱাৰি। কিন্তু আজি মই ইয়াত বহুদিনৰ পৰা আহিম বুলি কৈ থকা আছে, সেই হেঁপাহটো পূৰণ হ'ল। আজি বহুত ভাল লাগিছে। এই প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজকে হেৰাই যাবলৈ মন গৈছে, মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত বিলীন হৈ যাবলৈ মন গৈছে। দেখিছেই অসংখ্য মানুহ তললৈ নামিছে। এতিয়া ইমান নামিবলৈ সময় নাই, যিহেতু ঘৰ পাওঁতে যথেষ্ট দেৰি হৈ যাব। সৌজি জোঙাকৈ দেখিছে নদীৰ মাজত এটা অংশ, সেইটোৱে হৈছে মূল কুণ্ডটো। নদীৰ মাজত পাহাৰ সদৃশ যিটো কুণ্ড দেখিবলৈ পোৱা গৈছে, পাহাৰ সদৃশ, সেইটো মূল কুণ্ড। এতিয়া মই কৈছোঁ পৰশুৰাম কুণ্ডৰ জন্মৰ কিছু কথা। আগৰ পৰা শুনি আহিছোঁ কেনেকৈ পৰশুৰাম কুণ্ডৰ জন্ম হৈছিলে, গতিকে অকণমান গুগলৰ পৰা চাৰ্চ কৰি মই তাৰ তথ্য লৈছোঁ, আপোনালোকে জানি ভাল পাব। পৰশুৰাম হৈছে ভগৱান বিষ্ণুৰ পঞ্চম অৱতাৰ। পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰি হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মহাপাপত ভুগি নিজৰ হাতৰ পৰা কুঠাৰখন এৰুৱাব নোৱাৰা হৈছিল, আৰু বহু বছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তিভাৱেৰে ভগৱানক আৰাধনা কৰাৰ পাছত মহাদেৱ শিৱ তেওঁৰ ভক্তিত সন্তুষ্ট হৈ কি কৰিছিলে, বিষ্ণু জৰথাক সাক্ষাৎ কৰিবলৈ গ'লে। বিষ্ণু জৰাথক সাক্ষাৎ কৰাত তেওঁ ক'লে যে উত্তৰ পূবত এটি ব্ৰহ্মকুণ্ড আছে, আৰু সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি পুৱতি জলধাৰাত কুঠাৰ সহিতে স্নান কৰিলে তেওঁৰ পাপ খণ্ডন হ'ব। শেষত এই কুণ্ডৰ পানীৰে গা ধোৱাৰ পাছত হাতৰ পৰা কুঠাৰখন এৰুৱাব পাৰিছিল। তেতিয়াৰে পৰা এই কুণ্ডটোৰ নাম হৈছিল পৰশুৰাম কুণ্ড। বিষ্ণুৰ পঞ্চম অৱতাৰ পৰশুৰামে যিহেতু মাতৃ হত্যা কৰি ইয়াতে নিজৰ পাপ খণ্ডন কৰিছিলে, আৰু সেইকাৰণে মানুহে বিশ্বাস কৰে যে ইয়াত গা ধুলে বুলি কি হয়, পাপ খণ্ডন হয়। আৰু সেইকাৰণে মানুহে আজি মানুহ আহি ইয়াতে গা ধুইহি, স্নান কৰিহি, পাপ খণ্ডন কৰিবৰ কাৰণে। জনশ্ৰুতি, জনবিশ্বাস এয়া।
এইখন হৈছে পৰশুৰাম কুণ্ডলৈ যোৱা মূল গেটখন গতিকে এনেকৈ আজিৰ দিনটো পাৰ কৰিলোঁ বন্ধৰ দিনটো কাকপথাৰৰ পৰা পৰশুৰাম কুণ্ডলৈ এনেই নেটত দেখায় 116 কিলোমিটাৰ তেনেকুৱাকৈ দেখুৱায় কিন্তু তাতকৈ বেছি হ'ব বুলি মই ভাবোঁ যথেষ্ট সময় লাগিলে আজি 3 ঘণ্টামান লাগি গ'ল প্ৰায় সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টি ইমানেই আছিল ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু এটি ভিডিঅ' মই অতি সোনকালে আপলোড কৰিম আৰু সেই ভিডিঅ'টি নেচাৰেল ভিডিঅ' হিচাপে আপলোড কৰিম গোটেইখিনি দৃশ্য যিহেতু মই ইয়াত দেখুৱাবলৈ সক্ষম হোৱা নাই গতিকে যিটো নেচাৰেল ভিডিঅ' বুলি দিম তাৰে মই গোটেইখিনি সন্তুষ্ট কৰিম থেংক ইউ